खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं रैरुप नार्जारिया 25 मार्च खालारखालि बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा मैया 24 मार्च खालारखालिनिफ्राय दानि गिख्रंथाव करोना भाइरासनि थाखाय 21 साननि लकडाउन जानायनि थाखाय बिटिएडि एरियानि सिङाव थानाय गंब्रै जिल्लानि रायजो राजानो 5,50,000 नखरनो बेसेन नाङि रेशन 10 लाख मास्क आरो 10 लाख सेनिटाइजार नखर नखर रानना होगोन होनना फोरमायदों। दा बेबायदि फोसावथायखौ गोबां सुबुंफोरा बाथ्रा दान्थेलायदों। दा जों बिटिसिनि सिङाव थानाय रायजो राजाफोरनिफ्राय बेसेबां अनसायदों बेखौ मोनथिनानै लादोनि। हाग्रामा सार जोंनो खामला मावनानै जाग्रा लोंग्रा जों माखौ मावना जाबावनो 21 दिन गोजो बन्द जाबाय जों माखौ मावना जाबावनो माबोरै माइरं 25 केजि दालि सेरनै संख्रै थाव आधा केजि बेखौ होआनानै हराबा जों माखौ जानानै थाबावनो प्रमद बर'आ बादा होदोंनो जों माखौ जानो प्रमद बर'आ रायजोफोरखौ बिराद गाज्रि खालामगासिनो दङ। আপোনালোকে কি ক'ব খোজে যে তাৰ উপৰি আজি প্ৰমোদ বড়ো সেইটো কথাক লৈ প্ৰতিবাদ বা আপোচ কৰিছে যে এইটো ৰাজনীতিক মানে ইলেকশ্যন ষড়যন্ত্ৰ বুলিহে দিব বিচাৰিছে বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে। কিন্তু এতিয়া আপোনালোকে যোনটো নেকি হাগ্ৰামা ছাৰে দিব খুজি আছে চাউলটো আৰু দালিটো সেইটোৰ বিষয়ে আপোনালোকক কি বিচাৰে আপোনালোকক লাগিব নে নালাগে সেইটোৰ বিষয়ে আপোনালোকক মানে কি ক'ব খুজিছে? আমি যোনটো কৈ আছে মন্ত্ৰী সেইটো আমাক লাগিব। আমি ল'ৰা ছোৱালী লৈ 21 দিনে আমি থাকিব নোৱাৰে। আমি কাম যোৱা নাই ইমান দিন ঘৰত থাকিম আৰু ল'ৰা ছোৱালী কি খুৱাই ফেলে 21 দিন আমি বাচিম। মন্ত্ৰী যি কৈছে আমাক সেই লাগিব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যে কৈছে এইটো ইলেকশ্যন আহিছে সেইটো কাৰণে দুখীয়া ৰাইজক এইটো মানে ভোটৰ স্বাৰ্থত এই চাউল দালি দিব কাৰণে ওলাই আহিছে। তাৰ বিষয়ে আপোনালোকে প্ৰমোদ বড়োৰ বিষয়ৰ ওপৰত আপোনালোকে কি ক'ব খুজিছে? আমি কোনে বড় সৰু আমি বুজা নাপাওঁ। আমাৰ পেটৰ কাৰণে আমি দুখীয়া এতিয়া লাগিছে আমাক বেমাৰীৰ কাৰণে আমাক পেটৰ কাৰণে 21 দিন আমি কি খাম আমাক লাগিব বস্তুটো। তাৰমানে যোৱাকালি হাগ্ৰামা মহিলাৰী ছাৰে বিটিচি প্ৰধানে 21 দিন যিহেতু লকডাউন থাকিব আমাৰ গোটেইখিনি চহৰে হওক গাঁৱে হওক বা বাগানে হওক, কিন্তু দুখীয়া ৰাইজক হৈ পেলাই যোনটো দিন হাজিৰা কৰি পেলাই খায় মানুহকেইটাই, সেই মানুহকেইটাই 21 দিনলৈকে কেনেকৈ চলিব বা কেনেকৈ খাব পাৰিব নে নাই বুলি যোৱাকালি সংবাদৰ যোগেদি হাগ্ৰামা মহিলাৰী ছাৰে 25 কিলো চাউল 2 কেজি দালি আৰু মিঠাতেল আধা লিটাৰ নিমখ 1 কিলো দিম এই দুখীয়া ৰাইজক দিম বুলি কৈছে। তো আপোনালোকে কি বিচাৰিছে দিব লাগে নে নাই? দিব লাগে নে নাই? যে হাগ্ৰামা এইটো কৰিছে ভাল কৰিছে নে বেয়া কৰিছে? ভাল কৰিছে। কিন্তু তাতে চৰকাৰে আগবঢ়োৱা দুখীয়াসকলৰ দিন হাজিৰা কৰি খোৱা মানুহৰ কাৰণে এটি সাহায্য আগবঢ়াব খুজিছে। সেই সাহায্য আপোনালোকে গ্ৰহণ কৰিব নে নকৰে? কি কিবা প্ৰয়োজন আছে নেকি? আপোনালোকেতো দিন হাজিৰা কৰা মানুহ, কি কয় আপোনালোকে? লাগে এইটো আমি আজি খাবলৈ নাই, আমি আজি খাবলৈ নাই, কালি এইটো আমাৰ লাগিব হয়তো। আপোনালোকে দিন হাজিৰা কৰা মানুহ হয়নে নহয়? হয় মই দিন হাজিৰা খোৱা মানুহ। এই সহায়টো দিলে আপোনালোকৰ পৰিয়ালৰ বহুত উপকাৰ হ'ব নহয়? হয় গতিকে এই সহায়টো আপোনালোকৰ লাগে। যোৱাকালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে প্ৰেছ কনফাৰেন্স মাতি মানে বিটিচিবাসীৰ কাৰণে এটা ভাল পদক্ষেপ লৈছে। আমি সেই পদক্ষেপটো চাইছোঁ। তো তাতে কি কি বস্তু আছে মানে দুখীয়া ৰাইজৰ কাৰণে অতিকৈ পিছপৰা মানুহ যিবিলাক আছে, কিছুমান ৰাজমিস্ত্ৰী আছে, কিছুমান দিন হাজিৰা কৰা খোৱা মানুহ আছে, কিছুমান মাছমৰীয়া মানুহ আছে। তো এই মানুহবিলাকৰ কাৰণে তেখেতে এটা বাজেট লৈছে। সেই বাজেটটোত কি কৈছে যে মোটামুটি 5.5 লাখ পৰিয়ালক 25 কেজি চাউল 2 কেজি দালি
আৰু আধা কেজি মিঠাতেল আৰু লগতে অলপ নিমখ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই পদক্ষেপটো বৰ্তমান UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই বিৰোধ কৰিছে। গতিকে এই বিৰোধ কৰাৰ বিষয়ে আপোনাৰ কি প্ৰতিক্ৰিয়া? আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী যিটো পদক্ষেপ লৈছে খুবেই ভাল কৰিছে। এইটো লৈ ফালে আমাৰ যিখন দুই নদীৰ মুখ যিখন গাঁৱৰ যিমান ঘৰ মানুহ আছে ইয়াত চবেই দুখীয়া, চবেই দিন হাজিৰা কৰি খোৱা মানুহ। ইয়াৰ কাৰণে চবেই ভাল পাব যদি এইটো পায় মানুহে, দুখীয়া মানুহবিলাকে। আৰু যিটো কাৰফিউ ঘৰৰ পৰা মানে কি মানুহ ওলাব পৰা নাই, ক'তো যাব পৰা নাই, ঘৰতে বহি আছে। এইটো যদি মানে হাগ্ৰামা মহিলাই এইটো দায়িত্ব মানে সিদ্ধান্ত লৈছে, খুব ভাল কৰিছে। আৰু আমাৰ এইখিনি পালে খুব সুবিধা হ'ব, দুখীয়া মানুহবিলাকৰ কাৰণে বেছি সুবিধা হ'ব, বেছি ভাল পাব। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে সেই পদক্ষেপৰ বিষয়ে আপুনি কি ক'ব? তেওঁ ভাল কৰিলে নে বেয়া কৰিলে? এইটোতো একদম বেয়া বুলি ক'ব লাগিব, কাৰণ আমাৰ দুখীয়া মানুহৰ কাৰণে এইটো অলপো চিন্তা কৰা নাই। সিহঁতৰ নিজৰ কথাহে চিন্তা কৰি আছে। ইয়াত কোনো ৰাজনীতিৰ উল্লেখ নাহে, ৰাজনীতিৰ কোনো কথা নাহে। ঠিক আছে, থেংক ইউ। যোৱাকালি মাননীয় BTC চিফ হাগ্ৰামা মহিলাৰীয়ে এই কৰোণা ভাইৰাছ সংক্ৰান্তত লকডাউন দিয়াৰ কাৰণে যিটো ভাৰত চৰকাৰে যিটো লকডাউন দিছে আমি অতি আদৰণিৰে গ্ৰহণ কৰি লৈছোঁ। আৰু আমাৰ গাঁৱে যিখিনি মানুহ আছে পাৰিলে আমি তেওঁলোকক সজাগ কৰি দিছোঁ। আৰু এই লকডাউনৰ ক্ষেত্ৰত আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহে যিবিলাক ৰাজমিস্ত্ৰী কাম কৰে, কিছুমান দিন হাজিৰা কৰে, তেওঁলোকৰ কাম কৰ্ম চব বন্ধ হৈ আছে। আৰু এইবিলাক বস্তু বিবেচনা কৰি BTC চিফ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱাকালি প্ৰেছ কনফাৰেন্স মাতি ভাল এটা পদক্ষেপ লৈছে। আমি চাইছোঁ দুখীয়া মানুহৰ কাৰণে খুব ভাল পদক্ষেপ লৈছে। আৰু এই পদক্ষেপটো বৰ্তমান প্ৰাক্তন আপচুৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বৰ্তমান UPPL দলৰ সভাপতি ডাঙৰীয়াই এই ক্ষেত্ৰত মানে ইলেকশ্যন কমিশ্যনাৰৰ ওচৰত কিবা অভিযোগ দিয়া বুলি আমি গম পাইছোঁ। আৰু এই অভিযোগটো হ'লে আমাৰ ৰাইজৰ কাৰণে ক্ষতি হ'ব। এই বিষয়ে আপুনি কি ক'ব? এইটো আমাৰ BTCৰ যি হাগ্ৰামা মহিলাৰী যিটো আমাক দিয়াৰ কাৰণে বাজেট কৰিছে, এইটো আমাৰ নম্বৰ 1ত লাগেই। এতিয়া আমি গাঁৱৰ সব দুখীয়া মানুহ, আমি বাহিৰত যাব নোৱাৰোঁ, ৰাস্তাত ওলাব নোৱাৰোঁ, কিবা বেপাৰ বিজনেছত যাব নোৱাৰোঁ, সব হাজিৰা কৰি খোৱা মানুহ হাজিৰা কৰিব নোৱাৰোঁ। যিটো বস্তু দিবাৰ খুজিছে 25 কিলো চাউল, আধা কিলো মিঠাতেল বা নিমখ, 2 কিলো দালি, যিখিনি বস্তু দিবাৰ খুজিছে এইখিনি দিলে আমি দুখীয়া মানুহ বহুত সুবিধা পাওঁ। এইটো আমাৰ দাবী, আমাৰ লাগে। আৰু যেটো হাগ্ৰামা মহিলাৰী কৈছে এইটো আমাৰ দুখীয়া মানুহৰ কাৰণে ভাল, এইটো আমি দিলে বিৰাট ভাল পাওঁ। আমাৰ দুখীয়া মানুহৰ কাৰণে অলপ সুবিধাও হয়। আৰু এই বস্তুটোকে আপুনি ইলেকশ্যন মেটাৰ বুলি ভাবে নেকি? নাই, আমি ইলেকশ্যন বাবদত নাভাবোঁ। আৰু এইটো আমি দুখীয়া মানুহৰ কাৰণে সেইটো দিবা খুজিছে, এইটো ইলেকশ্যন পাৰপছে একো নহয়। ইলেকশ্যনৰ পাৰপছে এইটো মানুহৰ বুজাটো ভুল। আচ্ছা, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যে BTC অঞ্চলত চাউল দিব খুজি আছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? প্ৰমোদ বড়ো ডাঙৰীয়া বোলে ইয়াক মানা কৰি আছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো চাউল দিব খুজি আছে BTC বাসীক, এইটোতো ভাল কাম কৰিছে। আমাৰ দুখীয়া মানুহবিলাক কাম কৰিব পৰা নাই, লকডাউনৰ কাৰণে বাহিৰত যাব পৰা নাই। এইটো ঘৰত খোৱা বোৱাৰ বহুত অসুবিধা আছে, দুখীয়া মানুহ ল'ৰা ছোৱালী খুৱাব পৰা নাই। এইকাৰণে যদি হাগ্ৰামা মহিলাৰী চৰকাৰে যদি দিব খোজে এইটো আমি ল'ম। ইয়াত যদি কোনোবাই বাধা দিয়ে, হওক যোনেই নহওক, বাধা যদি দিয়ে আমি এইটো মানি নল'ম। ইয়াত বাধা দিয়াৰ কোনো অধিকাৰ আছে? কি অধিকাৰ তাৰ আছে? এইটো নহ'ব। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দিব খুজি আছে, তেখেতে ভাল মানুহ দিব দিয়ক, আমি ল'ম। আমি কাৰো বাধা আমি নামানো, দিবই লাগিব। এইটো শুনি আছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে যে চাউলখিনি বিতৰণ কৰিব নালাগে, ইলেকশ্যন আহিছে কাৰণে। এতিয়া ইয়াত ইলেকশ্যন বা কোনো অন্যান্য কোনো কাৰণৰ কোনো দৰকাৰ নাই। ইয়াতে আহিছে আমাৰ এতিয়া যিটো লকডাউনৰ কাৰণে মানুহে অসুবিধাত পৰিছে, খাব পৰা নাই, ক'ৰবাত কাম কৰিব পৰা নাই, পইচা উপাৰ্জন কৰিব পৰা নাই। সেই মুহূৰ্তত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সাহায্য আগবঢ়াইছে। এইটোত কোনো ৰাজনীতিৰ কোনো মেৰ পাক ইয়াত নাই, এইটো দিবই লাগিব। আমাৰ ৰাইজৰ উপকাৰ্যে নমস্কাৰ, মোৰ নাম শ্ৰী কুমিৰ চন্দ্ৰ ৰাভা। যেনিবা মই কৰোণা ভাইৰাছৰ কাৰণে বৰ্তমান মই কাম বন কৰিব পৰা নাই। যেনিবা মই ডেইলি হাজিৰা কৰি চলি থকা মানুহ।
আৰু মোৰ পৰিয়াল যেনিবা 5জন আছে 5জন পৰিয়ালটো মই যেনিবা কাম বন কৰিয়ে মই চলাই থাকোঁ যেনিবা মই BTC হাগ্ৰামা মহিলাৰ এৰিয়াৰ মানুহ সেয়েহে কৰোণা ভাইৰাছৰ কাৰণে মই আজি 3-4 দিন ধৰি মই হাজিৰা কৰিব পৰা নাই বিশেষ মই পৰিয়ালটো চলাই নিয়াত অসুবিধা সেয়েহে আমাৰ ছাৰ দেৱে বোলে আমাক কৰোণা ভাইৰাছৰ কাম কৰিব নোৱাৰাৰ কাৰণে কিবা এটা অনুদান দিব অনুদানটো দিলে পালে বা মোৰ পৰিয়ালটো চলাই নিয়াত সুবিধা হ'ব আৰু লগতে মই এই খৈৰাবাৰী BTCৰ হাগ্ৰামাৰ এৰিয়াৰ অৰ্থাৎ খৈৰাবাৰী সমষ্টিৰ লুংচাৰ দৈমাৰীৰ নিৰ্বাসী বাসিন্দা আৰু ছাৰ মহোদয় যদি আমাক এই আৰু অনুদানটো দিয়ে তেতিয়া আমাৰ ঘৰ বা পৰিয়ালটো চলাই নিয়াৰ সুবিধা হ'ব বিশেষ নাই ইমান ভাৰতবৰ্ষত মোদী চৰকাৰে লকডাউন কৰিলে আপোনালোকে কেনেকৈ চলি আছে কি ব্যৱস্থাৰে চলি আছে আমাক বহুত অসুবিধা হৈ আছে লকডাউনৰ কাৰণে আমাৰ এটা হাজিৰা কৰি খোৱা মানুহ আমি দিন হাজিৰা কৰি খাওঁ এটা টকা পইচা নোহোৱাৰ কাৰণে কিনি আনিবৰ কাৰণেও আমাৰ টকা পইচা নোহোৱা হৈ গৈছে এতিয়া বহুত অসুবিধা হৈ আছে সৰু সৰু কেঁচুৱা লৈ ঘৰত থকা আৰু ঘৰত মালিকো নাই বাহিৰত আছে কোম্পানীত তেওঁলোককো বহুত অসুবিধা হৈছে কোম্পানী বন্ধ হোৱাৰ কাৰণে এওঁলোকো অসুবিধাত পৰিছে এটা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাকে আমি আশা কৰি আছোঁ আপুনি কি ভাবে আমি এতিয়া কি ভাবোঁ মানে এই লকডাউনত আমাৰ চলিবা বিৰাট অসুবিধা হৈ আছে আমাৰ 6টা পৰিয়াল এনে দিন হাজিৰা কৰিয়ে খাওঁ এতিয়া দিন হাজিৰা কৰি খাওঁতে বাহিৰত ওলাবলৈ বন্ধ কৰিছে আমি নিয়মত বহি আছোঁ আমাৰ ঘৰত বিভিন্ন অসুবিধা এতিয়া প্ৰশাসনেও ব্যৱস্থা লৈছে ৰাস্তাত ওলাব নোৱাৰি ঘৰৰ পৰা ওলাব নোৱাৰি তাই তৰকাৰী বিভিন্ন টকা পইচা হাতত নাই হাজিৰা কৰি নকৰিলে আমি খাব নোৱাৰোঁ তেনেকুৱা অৱস্থাত আমাৰ বিৰাট অসুবিধা হৈ আছে এতিয়া চৰকাৰে কি ব্যৱস্থা কৰে এই ইয়াকে আশা পাতি বহি আছোঁ আপুনি কি বুলি মইতো বেলেগৰ গাড়ী চলাই খাওঁ গাড়ী চলাই খোৱা মানুহ আৰু কেনেকুৱা অৱস্থা হ'ব পাৰে ৰাইজে জানে আনৰ গাড়ী চলাই খোৱা মানুহ তাতে আৰু এনেকুৱা ভাৰত চৰকাৰে সংবিধানত এনেকুৱা আইন কৰি দিছে যে ক'তো ওলাব নোৱাৰে ক'তো সোমাব নোৱাৰে ঘৰত সোমাই থাকিলে জানো ঘৰ চলিব ঘৰটো কেতিয়া নচলে ঘৰ চলাবলৈ কিমান খৰচ আছে 4-5টা ল'ৰা ছোৱালী মোৰ ইফালে বেলেগৰ গাড়ী 7-8 দিন হৈ গ'ল বন্ধ হৈ আছে তাৰে মানে ভাৰত চৰকাৰে এতিয়া কি সুবিধা দিয়ে তাকে আশা কৰি আছোঁ আৰু ৰখি আপুনি কি বুলি ভাবে মই কি ভাবিছোঁ 2টা পোৱালি আছে ঘৰত তাই ধান চাউল দুখীয়া মানুহ মালিক বাহিৰত আছে কাম কৰি এতিয়া বন্ধ হৈ গ'ল কোম্পানী এতিয়া কি কৰি খাম এইটোৱে আৰু ঠিকে আছে আপুনি চৰকাৰে লকডাউন কৰাৰ কাৰণে আমি চৰকাৰৰ নিয়ম নীতিত আবদ্ধ হৈ আছোঁ এতিয়া ক'তো যাব নোৱাৰোঁ কাম কাজ কৰিবও নোৱাৰোঁ এই তাৰে বিভিন্ন অসুবিধাত পৰি আছোঁ মোৰ 5টা পৰিয়াল 3টা ল'ৰা পঢ়া আছে এতিয়া পঢ়া শুনাটো চব লকডাউন হোৱাৰ কাৰণে ঘৰতে বহি আছে ঠিক আছে ভাল গাঁও BCDC কোনটো পৰে আপোনাৰ হয় যিটো হাগ্ৰামা চৰকাৰে আমাক যিটো অনুদান দিব বিচাৰিছে তাৰ বিষয়ে আপুনি কি কৈ আছে যেহেতু হাগ্ৰামা চৰকাৰে আমাক চাউল দালি তেল এনেকুৱা কিছুমান বস্তু আমাক দিব আপুনি তাৰ প্ৰতি কি ক'ব বিচাৰিছে এইটোতো যেনে আমাক পাব লাগে বস্তুটো আমি এতিয়া যেনে 21 দিন আমি ওলাব নোৱাৰোঁ হয় এতিয়া ৰাস্তাটো আমি ওলাব পৰা নাই আমি ঘৰত থাকি আছোঁ কাম কৰিব পৰা নাই কি কৰি খাম এতিয়া ল'ৰা ছোৱালী আছে যেনেবা আমি কি খাম হয় আমাকতো চাউল দালি এইবিলাকতো লাগিবই খাব সেইটো দিছে ভালে হৈছে সংগ্ৰামৰ চৰকাৰে দিছেতো ভালে আছে এইটো ৰাইজে সুবিধা অলপ পাব দুখীয়াবিলাক আমি দুখীয়াবিলাকৰ সুবিধা পাম এতিয়া কাম নাই একো নাই এইবিলাক যেনেবা আমি এতিয়া এইবিলাক পালে অলপ ভয় হৈ যায় আমাৰ এতিয়া এটা কামো থাকি পেলাই যেনেবা আমি কাম কৰিব পৰা নাই ঘৰত থাকিব লগা হৈ আছে আমি কিয় ৰাস্তাটো এতিয়া খোজ কৰাব পৰা নাই আজিতো 2 দিন গ'লে এতিয়া আৰু আপোনাৰ 19 দিন আছে ইমান দিনলৈকে কেনেকৈ চলিম হয় আৰু লগতে আমাৰ প্ৰমোদ বড়ো এনেকুৱা কৈছে যে এইকেইটা পলিটিকেলি কিবা ইছ্যু হৈ পালে আমাৰ হাগ্ৰামা ছাৰে কিবা কৰি আছে কি এইটো আমি ৰাইজে পাব নালাগে নেকি তেওঁৰ হিচাপত এইটো ৰাইজে যেনেকৈ পাব লাগে এইটো যেনেকৈ এইটো বেমাৰ এটা চলিছে সেইটো পাবই লাগে এইটো ৰাইজে এতিয়া কাম কৰিব পাৰাই নাই এইটো আজি যদি এওঁলোকৰ যদি চৰকাৰে যদি সহায় নকৰে কোনে কৰিব প্ৰমোদ বড়োৰ বিষয়ে আপুনি কি কৈ জানাবা তেওঁ যেনেকৈ কৈছে বৰ্তমান কি কওঁ এওঁ চলক তেতিয়াহ'লে ৰাইজক এওঁ চলক ৰাইজক এওঁ দুখীয়াবিলাকক চাওক এওঁ তেতিয়াহ'লে দিয়ক
তেওঁতো একচুৱেলি এতিয়া বৰ্তমান চৰকাৰ নাই, তেওঁ কেনেকৈ চলাব? এটা ডাঙৰ কথা হৈ পৰে নহয়। এতিয়া ইলেকশ্যনৰ কাৰণে তেওঁ হয়তো এনেকুৱা উল্টা পুল্টা কথা কৈ আছে। এনেকৈ হ'ব পাৰে ইলেকশ্যনৰ কাৰণে কিন্তু হয়তো মানে উল্টা পুল্টা এনেকুৱা কথা ক'ব পাৰে। এতিয়া যোনে চৰকাৰে যিটো চলাব নিজৰ মানুহটোৱে চাবই। লকডাউন কৰিছে BTC চৰকাৰে কিবা প্ৰদান কৰিছে নিউজত আপোনালোকে গম পায় নেকি? হয়, আমি কালি নিউজত গম পাইছোঁ BTC চৰকাৰে আমাক ৰেচনৰ ব্যৱস্থা কৰিছে এইটো, কিন্তু আমি আজিলৈকে পোৱা নাই একো সুবিধাটো। চৰকাৰে মাত্ৰ কোৱাটো শুনিছোঁ, আজিলৈকে আমি একো ৰেচনবিলাক পোৱা নাই। এই বিষয়ে এতিয়ালৈকে চৰকাৰে দিছেনে নাই, এতিয়া ঘৰতো আমাৰ আহি পোৱা নাই। আপুনি গম পায় নেকি? হয়, মই কালি 6টা বজাত নিউজত গম পাইছোঁ হাগ্ৰামা চৰকাৰে বুলি চাউল কিবা খাদ্য দিয়াৰ কথা, কিন্তু এতিয়ালৈকে মই ঘৰত পোৱা নাই আৰু আহি পোৱা নাই। আশাবাদী আছোঁ পাম বুলি। তেখেতে কি কি দিম বুলি ঘোষণা কৰিছিলে? তেখেতে চাউল, তেল, দালি এনেকৈ খোৱা বস্তু দিম বুলি যোৱাকালি সন্ধিয়া নিউজত কৈছিলে। আপুনি গম পায় নেকি? অঁ, নিউজত গম পাইছোঁ তেনেকুৱা খাদ্য যোগান আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে দিয়া নিউজত শুনিছোঁ, কিন্তু এতিয়ালৈকে আমাৰ ঘৰত আহি পোৱা নাই। কি কি দিম বুলি ঘোষণা কৰিছিলে? 25 কেজি চাউল, 2 কেজি দালি, আধা লিটাৰ মিঠাতেল তেনেকুৱা দিম বুলি কোৱাত আমি আশাবাদী আছোঁ। হয় নেকি? আপুনি গম পায় নেকি হাগ্ৰামা চৰকাৰে কি কি দিম বুলি কৈছিলে? কালি 6টা বজাত নিউজত শুনিছিলোঁ। এতিয়ালৈকে বস্তুকেইটাতো আমি পোৱা নাই, এতিয়া পাব বুলি বহুত আশা কৰি পেলাই বহিছোঁ। ঠিকে আছে। চাউল বাতি দিম বুলি কৈছে, সেইখিনি আমাৰ ইতিমধ্যে আহি পোৱা নাই, আমি পোৱাই নাই। আৰু সেইখিনি আমি সুবিধা পাই আশা কৰিছিলোঁ। গতিকে সেই চাউল 25 কেজি, নিমখ দালি 2 কেজি, মিঠাতেল আধা লিটাৰ, নিমখ এইখিনি বস্তু আমাক দিম বুলি তেওঁলোকক কৈছিলে, কিন্তু ইতিমধ্যে আমি পোৱা নাই। আমাৰ হাজিৰা ঠিকা কৰা মানুহখিনি বাহিৰা জেগাত যাব পৰা নাই, ওলাব পৰা নাই, ঘৰতে বহি আছে। গতিকে তেওঁলোক খাৱা লোৱা যথেষ্ট আমাৰ মানুহখিনি কষ্ট পাইছে। গতিকে এইখিনি বস্তু যদি তেওঁলোকৰ যদি দিয়ে তেতিয়াহ'লে আমাৰ অলপ সুবিধা হৈছিল। আৰু মানুহখিনি ল'ৰা ছোৱালীগিলা ঘৰত কান্দা কাটা কৰি পৰি আছে, খাব পৰা নাই, ল'ব পৰা নাই। গতিকে তেওঁলোকে এইখিনি বস্তু দিলে চলিখিনিৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ল। আৰু বাহিৰত যাবই পৰা নাই। আৰু যিখিনি বস্তু আমাক বাহিৰা কোনোবাই এৰি দিয়ে দিম বুলি কৈছোঁ, বা হাকা বাধা দি আছে, এইখিনি টাইমত হাকা বাধা দিয়া কোনো কথা, তেওঁলোকেও দিয়ক, আমাৰ পাব্লিকে আমাৰ সেইখিনিও ল'ব, হাজিৰা থাকে কাৰণ গৰীব মানুহখিনিয়ে আমাৰ সেইখিনিও ল'ব, সেইখিনি কোনো হাকা বাধা এটা আহি নপৰে। গতিকে সেইটো কাৰণে সোনকালতে বস্তুখিনি দিলে আমাৰ মানুহৰ সুবিধা পাব। আজি 6-7 দিন ধৰি মানুহখিনি বহিয়ে আছে, ক'তো কাম বন কৰিব পৰা নাই, যাব পৰা নাই, খাৱা লোৱা কৰিব পৰা নাই, যথেষ্ট কষ্টৰ মাজেদি বাস কৰি আছে বৰ্তমান এতিয়া। চৰকাৰৰ এই কেনেকৈ সহায় কৰিব? আমি দুখীয়া মানুহ, মানুহৰ ঘৰত কাম কৰি ভাত খাওঁ। মানুহ ঘৰৰ এতিয়া আজি কেইদিন ধৰে বন্ধ হৈ আছে, যাব নোৱাৰোঁ, ৰাস্তাই বন্ধ কৰি দিছে। আপোনালোকে এটা সুবিধা দিলে আমি আৰু চলিব পাৰোঁ। কি কয় আৰু আপোনালোকে এতিয়া কেইদিন ধৰে বন্ধ দিছে, এতিয়া বন্ধ লাগি কাম কাজ কৰিব যাওঁ, গিৰিয়েক নাই আৰু ওপৰত। এতিয়া 3টা মানুহ, ল'ৰা ছোৱালীয়ে কেনেকৈ চলোঁ? আপোনালোকে যদি সহায় দিয়ে এতিয়া। বিত্তীয় চৰকাৰ আমাৰ ফালে বিত্তীয় পৰে না, বিত্তীয় জেগাখিনিত অলপ সহায় কৰিলে ভাল হ'ব। আৰু আমি 3টা মানুহ আৰু আপোনাৰ নিচিনা আমি ক'বাৰো নোৱাৰোঁ, অনুৰোধ কৰি। নমস্কাৰ, মোৰ নাম শ্ৰী বিমল চন্দ্ৰ ৰাভা, গাঁও আটিলিয়া। আমাৰ এই কৰোণা ভাইৰাছৰ কাৰণে যি এই বন্ধ ঘোষণা হৈছে, সেই ঘোষণাৰ বিনিময়ত আমাৰ দুখীয়া পৰিয়ালসকলক আমাৰ BTC সচিব আমাৰ ছাৰদেৱে আমাৰ দুখীয়াসকলক সাহাৰ্য কৰা বুলি জানিব পাৰিছোঁ। আমি যিহেতু হাজিৰা কৰি খোৱা মানুহ, সেইকাৰণে মোৰ দুখীয়া পৰিয়ালটিক চলি যাবৰ কাৰণে আপোনাৰ সহায়খিনি পালে মই নথৈ আনন্দিত হ'ম। মোৰ ঘৰৰ পৰিয়াল মুঠ 7জন, সেই 7জন পৰিয়ালক চলাই নিবৰ কাৰণে এই সুবিধাটো পালে মই সক্ষম হ'ম। আচ্ছা, আমাৰ হাগ্ৰামা চিফ ছাৰে মানে এই যিটো আমাৰ মানে লকডাউন, গতিকে এই সংক্ৰান্তত যিসকল ব্যক্তিয়ে হাজিৰা কামলা কৰি খায়, গতিকে তেখেতসকলৰ ক্ষেত্ৰত মানে আমাৰ BTCৰ তৰফৰ ফালৰ পৰা 25 কেজি চাউল,
দালি 2 কেজি, মিঠাতেল আধা লিটাৰ, তাৰ পৰা আপোনাৰ নিমখ, চাবোন, ডেটল চাবোন এনেকৈ কিছু সা সামগ্ৰী যোগান ধৰিবলৈ বিচাৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি কি কয়? ধন্যবাদ জনাইছোঁ হাগ্ৰামা ছাৰক, মানে ছাৰ বুলিয়ে ক'ব লাগিব। দুখীয়া শ্ৰেণীক যে সহায় কৰিছে, আৰু আমাৰ নিচিনা দুখীয়া শ্ৰেণী ক'ত মানে সুবিধা এনেকুৱা নাপাম বা পাৰা নাই। দুদিনৰে এদিন কাম কৰি 2 দিন বহি খাবলৈ নহয় আৰু সেইবাবে আমি ধন্যবাদ জনাওঁ। ঠিক আছে। এই BTC প্ৰধান হাগ্ৰামা মহিলাৰীদেৱে BTC অঞ্চলৰ ৰাইজৰ সাহায্যাৰ্থে কিছু ৰেচনৰ ব্যৱস্থা কৰিছিল, সেইটো আপোনাক লাগিবনে নালাগে? লাগিব, কাৰণ এই সময়ত মানুহে বহুত শংকাত পৰি গৈছে। এই সময়ত যদি আমাৰ BTC শাসকে যদি BTC প্ৰধান আমাৰ হাগ্ৰামা মহিলাই যদি আমাৰ ফালে নাচায়, তেতিয়াহ'লে এইটো ভাল নহ'ব, আৰু তেওঁ দিলে অন্ততঃ ৰাইজ অন্ততঃ শান্তি হ'ব। একাংশ ৰাজনৈতিক দলৰ নেতা যেনে UPPL-ৰ নেতা প্ৰমোদ বড়োই কৈ আছে যে এই বস্তুটোক প্ৰমোদ বড়োই এই বস্তুটোৰ ওপৰত বিৰোধী মন্তব্য দি আছে, ইয়াৰ ওপৰত আপুনি কিবা ক'ব নেকি? এইটো হৈছে ৰাজনীতি চাল। এইবিলাকত আমাৰ শাসনকৰ্তাবিলাকে আমাক সহায় কৰিব, এইটো ৰাজনীতিৰ পাকত নহয়। এইটো এটা গোটেই অসমখন, গোটেই পৃথিৱীখন সংকটত পৰি আছে। সেয়ে এই অসমত আমাৰ BTC প্ৰধান মহোদয়ে আমাক যিটো সহায় দিব বিচাৰিছে, সেইটোত আমি ধন্যবাদ জনাইছোঁ। হয়, আজি আমাৰ যোগেদি আপুনি BTC-বাসী ৰাইজক কিবা জনাব নেকি, কিবা মেছেজ দিব নেকি? নাই, এই লৈ আমি BTC-বাসী ৰাইজে আমি হাগ্ৰামা মহিলাক আমি সমৰ্থন জনাওঁ, আৰু তেখেতে আমাৰ গোটেইখিনি এই সংকটৰ সময়ত যদি আমাক সহায় হয়, হাগ্ৰামা মহিলাৰীদেৱে আৰু এটা কথা কৈছে যে তেওঁ ঘৰে ঘৰে তেওঁ ৰেচনবোৰ ঘৰে ঘৰে ভলেণ্টিয়াৰৰ হাতোৱাই মানে ঘৰে ঘৰে বস্তুটো দিয়াব, সেইটোত আপুনি কি কয়? নাই, সেইটোত আমি একমত, যাতে মানুহখিনি গেডাৰিং নহয়। তেওঁলোকে যিটো বিচাৰিছে বা যিটো দিব বিচাৰিছে সেইটো হোম ডেলিভাৰী দিলে বেছি ভাল হয়, তেতিয়া মানুহখিনি গেডাৰিং নহয়, আৰু যিটো ভাৰতীয় আইন সেই আইনৰ পৰা মানুহখিনি বাচি থাকিব পাৰিব। হয়, এয়া আছিল 35 নম্বৰ মুদৈবৰী পৰিষদীয় সমষ্টিৰ ৰন্থলী বাগিচা গাঁৱৰ এজন লোকৰ ভাষ্য। হয়, ঠিক আছে, ধন্যবাদ। আমাৰ যিটো নেকি বিশ্বত যিটো কৰোণা ভাইৰাছে আক্ৰমণ কৰিব ধৰিছে, আচলতে এইটো এটা মানে বিশ্বযুদ্ধৰ নিচিনা এটা বেমাৰ আহিছে। এই বেমাৰৰ পৰা ৰক্ষা কৰিব গ'লে আমি যিহেতু বাহিৰত ওলাব নোৱাৰোঁ, হাজিৰা ঠিকা কৰিব নোৱাৰোঁ, বেপাৰ বিজনেছ কৰিব নোৱাৰোঁ। যদি আমি বেপাৰ বিজনেছ কৰিবই নোৱাৰোঁ, আমি কেনেকৈ চলাৰ উপায় পাম? যে এনেধৰণে আমি যদি চৰকাৰে যদি আমাক এনেকুৱা যদি বাহিৰত ওলাব নিদিয়ে, বিজনেছ যদি কৰিব নিদিয়ে, টাউন চহৰ যদি আমি যাব নোৱাৰোঁ, চলাৰ উপায় আমাৰ বিশেষ নাই। আমি ভাবিছোঁ যে আমাৰ ইয়াত যদি চৰকাৰে যদি কিছু অনুদান দিয়ে, অনুদান দিলেহে আমি চলিব পাৰিম, আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি চলাৰ উপায় বেলেগ ৰাস্তা নাই। আমি মানে বেপাৰ বিজনেছ কৰিব লাগিব, বা হাজিৰা ঠিকা কৰিব গ'লেও বিজনেছ কৰাবিলাকে যদি মানে পইচা বিজনেছ কৰিব নোৱাৰে, হাজিৰা ঠিকা কেনেকৈ লগাব? হাজিৰা কৰিব গ'লে যিহেতু আমাক মালিকবিলাকে পইচা দিব নোৱাৰে। সেইটো কাৰণে এইটো এটা যিহেতু এই যিটো বেমাৰ মানে আহি গৈছে, এইটো এটা বিশ্বযুদ্ধৰ নিচিনা হৈছে। এই বিশ্বযুদ্ধৰ কাৰণে যদি আমি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে আমাক এইটো চৰকাৰে মানে আমাক কিছু সাহায্য প্ৰদান কৰিব লাগিব, বিশেষ নাই ইমান।